তো আমাক চাহ পানী খালোঁ এইটো আগুৱাই থোৱা আছে টেলিস্কোপ হ'ব প্লাছ আপুনি ক্ৰুজ কণ্ট্ৰল পাব এইটো এতিয়া হাইৱেত আপুনি স্পীড লিমিট এটা মিনিমাম 40 মানত ছেট কৰাৰ পাছত মেক্সিমাম এইটো প্লাছ কৰি আপুনি ইনক্ৰিজ কৰিব পাৰিব স্পীডটো এক্সিলেটৰ প্ৰেছ নকৰাকৈ আৰু এটা বটন আছে এইটো মডেল এইটো অফ এই বুলিছে লিখা আছে এইটো যদি অন কৰি ৰাখে তেতিয়া আপুনি যেতিয়া ট্ৰেফিকত থাকিব তেতিয়া আপোনাৰ গাড়ীখন 1 ছেকেণ্ডৰ কাৰণে ষ্টাৰ্ট অফ কৰি ৰাখিব এক্সট্ৰা ফিউলটো মানে কনজাম্পশ্যন নহয় সেইটো কাৰণে মাইলেজটো আপোনাৰ ভাল হয় এইটো মাইলেজ কিমান হ'ব 16 to 19 ৰিয়াৰ পাৰ্টটো থাকিবই লগতে কম্পাৰ্টমেণ্ট চেঞ্চাৰ থাকিব ফিটিং আছে স্মাৰ্ট এয়াৰ পিউৰিফায়াৰ যোনটো নেকি ইণ্টেৰিয়ৰ যোনখিনি পলিউশ্যন হয় একেখিনি এয়াৰ চাৰ্কুলেট হৈ থাকে তাৰ কাৰণে যিখিনি পলিউশ্যন হয় উইথ ভাইৰাছ প্ৰটেকশ্যন বেক্টেৰিয়া প্ৰটেকশ্যনৰ কাৰণে স্মাৰ্ট এয়াৰ পিউৰিফায়াৰ ভাইৰাছ প্ৰটেকশ্যন আছে ৰিয়াৰ এচি ভেণ্ট প্লাছ আপুনি ৰিয়াৰ চাৰ্জিং পইণ্ট ডুৱেল ফোল্ডাৰ আছে আমৰেষ্ট উইথ কাপ হোল্ডাৰ পাৰ্চেণ্টেজখন থাকিলে আপুনি ইণ্টেৰিয়ৰ পলিউশ্যন যোনখিনি মানে বুট লেম্পটো open the sunroof close the sunroof এইটো আনি এপ্লিকেশ্যন আছে নেভিগেশ্যনটো আপুনি ইনবিল্ট পাব লোকেশ্যন যদি চাব বিচাৰে 100 মিটাৰ লোকেশ্যনৰ বেলতলা বা তেনেকৈ আপুনি যোনটো বিচাৰে আপুনি ব্লুটুথ কানেক্ট কৰাৰ পাছত এণ্ড্ৰইড অটো এপল কাৰপ্লে হয় আৰু আপুনি ছেটিংছত চাউণ্ড যেনেকৈ আপুনি লাগে পজিশ্যনবিলাক ইকুইলাইজাৰ যদি আপুনি এটা মিউজিক ষ্টেম টাচ কৰি ল'ব এই যোনটো কিয়া কানেক্ট এই কিয়া কানেক্টটো আমি আপোনাক ডেলিভাৰী টাইমত আপোনাৰ মোবাইল নাম্বাৰৰ লগত এক্টিভেশ্যন কৰি দিম আপোনাৰ মোবাইলত প্লে ষ্ট'ৰৰ পৰা এটা কিয়া কানেক্ট এপ্লিকেশ্যন ইনষ্টল কৰি কানেক্ট কৰি দিয়াৰ পিছত আপুনি 67 প্লাছ ফিচাৰ্ছ থ্ৰু মোবাইল এক্সেছ কৰিব পাৰে যেনেকৈ ছাপ'জ আপুনি যদি বিচাৰে যে মই গাড়ীখন যিকোনো এটা টাইমৰ ভিতৰত এইটো টাইমৰ ভিতৰত মই ৰিলেক্স হৈ আছোঁ গাড়ীখন বেলেগে নিয়াটো নিবিচাৰোঁ তেতিয়া আপুনি জিঅ' ফেঞ্চিং এলাৰ্ট বুলি কয় টাইম ফেঞ্চিং এলাৰ্টো আছে য'ত আপুনি এটা এৰিয়া ছেট কৰি ৰাখিব পাৰে আৰু টাইম ছেট কৰি ৰাখিব পাৰিব কোনোবাই যদি গাড়ীখন ষ্টাৰ্ট কৰি ওলাই নিছে সেই এৰিয়াটোৰ বাহিৰত তেনেহ'লে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আপুনি নটিফিকেশ্যন পাই যাব সেই সুবিধাখিনিও আপুনি এইটো পাব প্লাছ আপুনি ড্ৰাইভাৰ এণ্ড কো ড্ৰাইভাৰ ডুৱেল জোন অট'মেটিক এ চি দিয়া আছে যদি ছাপ'জ মই এ চিটো ল'ড লৈ আছোঁ টেম্পাৰেচাৰটো তেতিয়া আপুনি যদি বেছিকৈ লাগে তেতিয়াহ'লে আপুনি টেম্পাৰেচাৰ বঢ়াইও ইউজ কৰি থাকিব আৰু যোনটো ক্লাইমেট কণ্ট্ৰল অট'মেটিকেলি এডজাষ্ট কৰে বাহিৰত ছাপ'জ আপোনাৰ গৰম হৈ আছে আপুনি এইটো নিজৰ ফালৰ পৰা এডজাষ্ট কৰাৰ কোনো প্ৰয়োজন নাথাকে আৰু
ফোন কল আপোনাৰ কল হিষ্ট্ৰী আপোনাৰ ইয়াতে স্ক্ৰীণতে গুচি যাব তেতিয়া আপুনি ব্লুটুথ কানেক্ট কৰিব কিয়া কানেক্ট এড কৰিব ভিউ প্ৰেছ কৰি ৰিয়াৰ ভিউটো চাব পাৰে এট দ্য টাইম অফ ড্ৰাইভিং ফ্ৰণ্ট পাৰ্কিং চেন্সৰ সকলোখিনি থাকিব টাইমত যদি আপুনি ভিউ প্ৰেছ কৰি ৰাখে তেতিয়াহ'লে ৰিয়াৰ ভিউটো আপুনি চাব পাৰিব উইথ ডাইনামিক গাইডলাইনছ ফোন কল ৰিচিভ কৰাটো ইয়াতে হ'ব এইবিলাক কমপ্লিট লেডাৰ ফিনিছত আহিব ইণ্টেৰিয়ৰ ফিনিচিংবিলাক আপুনি যথেষ্ট স্মুথ হয় মানে বহুত ধুনীয়াকৈ পাব এতিয়া আপোনাৰ স্মাৰ্ট যোনটো ভাইৰাছ প্ৰটেকশ্যনৰ কাৰণে স্মাৰ্ট এয়াৰ পিউৰিফায়াৰ ফিটিং আছে গাইছ এতিয়া আহি পালোঁ ৰূপৈ উঠা নাই কোনদিনা তথাপিও ওচৰত চাব আহিছিলোঁ ভয় লাগে তথাপিও আপোনালোকক দেখালোঁ অকণমান দূৰৰ পৰা এই চাওক কি সুন্দৰ ভাল লাগে ইটো পাৰে পৰা এইটো পাৰে লৈ এইটো পাৰলৈকে এইবাৰ আহি পালোঁ যিহেতু CM আহিছে এতিয়া কাটিবলৈ মালিগাঁও ব্ৰিজটো অপেনিং কৰাৰ কাৰণে নীলাচলৰ সেইটো তললৈ গৈ আছোঁ যিহেতু আমি আহি পালোঁ এতিয়া ৰূপৈৰ পৰা কি সৌন্দৰ্য ভাল লগা দৃশ্য অংকন কৰিছোঁ যিহেতু আমাৰ আৰু গুৱাহাটীত কি ক'ব আৰু পিক পিনে পেলালৈ হৈ গ'ল ইমান ধুনীয়া তাৰ মাজত যদি পিক পেলাই কি ক'ব আৰু ভাষাই নাই আৰু ক'ব লগা এনেকৈ সকলোৱে যদি বজাই ৰাখে ধুনীয়াটো সদায় যেন থাকে বাহিৰৰ পৰা যিটো টুৰিষ্ট তেওঁলোকে যদি আহে তেওঁলোকে যেন ক'ব পাৰে নহয় অসমখন বহুত সুন্দৰ চাফা তো সকলোৱে যেন মনত ৰাখিব সকলোৱে যেন পিক নেপেলাই বাহিৰৰ মানুহ আহি দেখা পালে যে আপোনাৰ অসমখন পৰিষ্কাৰ সেইখিনিয়ে লাগে আমাক তেনেকৈ চাওকচোন কি ধুনীয়া অংকন কৰিছে ভাল লাগে নহয়নে বাৰু তো আপোনালোকক অকণমান দেখাব চেষ্টা কৰিছোঁ এনেকৈ প্ৰত্যেকটো পষ্টটো আপোনালোকক দেখাই আছোঁ চাওক কি ধুনীয়া এবাৰ গ'লে নিশ্চয় চাবলৈ মন যায় ইমান ধুনীয়া যদি যায় আপুনি নিশ্চয় চাব পষ্টগিলত ইমান ধুনীয়া অংকন কৰিছে চিত্ৰবোৰ চাওকচোন কি ধুনীয়া কপৌ ফুল এই চাওক কাচু কি ধুনীয়া ভাল লাগে নহয় বাৰু চাওকচোন কি সুন্দৰ এই চাওক এইটো বনমেকুৰী নেকি যে নহওক চাই ভাল লাগিব এজন আপোনালোকে যায় যদি নিশ্চয় চাবচোন কি ধুনীয়া আহিব মন নাযায় তো পৰৱৰ্তী বা কি হয় পিকে পেলায় না বোলে কি কৰে না চূণে লগায় এইখিনিয়ে আৰু ঠিক আছে চাই থাকক আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু নতুন আহিলে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এইটো টাইগাৰ কি ধুনীয়া দূৰপণ লাগে যেনিবা একেবাৰে টাইগাৰটো সঁচাই একেবাৰে অৰিজিনেল টাইগাৰ ইমান ধুনীয়া অংকন কৰিছে আৰু বহুত মানুহ চাবলৈ আহিছে বহুত মানুহ চাব মই পিছত লাষ্টত দেখাই আছোঁ আপোনালোকে চাওক অংকন কৰি আছে কি ধুনীয়া এইবোৰ দেখাই আছোঁ তো গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু পাৰিলে যোনটো ফালাফালে যি আছে চব কৰি দিব মানে ফালাফালে কি ক'ম আৰু এই ছাবস্ক্ৰাইবাৰটো লাইকটো আৰু কমেণ্ট এটা কৰিব কমেণ্ট হাই হেল্ল' দিব আৰু যি পাৰে আপোনালোকে
যিটো সেইটো মালিগাঁৱৰ সেইটোতো আজি উদ্বোধন কৰি মামা আহিছে, সেইকাৰণে পূৰা যাম সেইটো পূৰা আমি জামত পৰিছোঁ আৰু চিএম আহিছে, চিএমৰ কাৰণে পূৰা যাম। নীলাচল উৰণীয়া সেতু। তো গাইছ আপোনালোকে দেখালোঁ নে সেইটো যিটো আজি ফিতা কাটিছে মালিগাঁও, তো সেইটো অকণমান দেখালোঁ আপোনালোকক। তো সেইখিনিয়ে আৰু খুব মজাদাৰ, বহুত মানুহ হৈছে, তাৰ লগত দেখাব নোৱাৰিলোঁ আৰু যিয়ে নহওক সেইখিনি আপোনালোকে দেখালোঁ অকণমান। তো গাড়ী পাৰ্কিং ইয়াত কৰিছিলোঁ। The next day. হেল্ল' গাইজ, একচুৱেলি জানানে নীলাচল উৰণীয়া সেতু কিয় কাৰণে হয়? কাৰণ নীলাচল পাহাৰটো লাগি আছে একেবাৰে কাষত ব্ৰিজৰ লগত। তো গাইজ চাওক নতুন ব্ৰিজৰ কিমান যাম।